हेलो फ्रेंड्स मैं आज कणी रेसिपी एटा बनाम सब माने आपनालोके मोर भिडिओটো चाब आरो माने सब केनेको होइसे मोर रेसिपिটো पुरा सम्पूर्णके चाब आरो कालार सब इया मैं बनाइছো आपनालोके चाइ थाকক बर्तमान प्रथमते तेलটো गरम हल तार पिছত कणीটো फ्राई কৰি ললো कणीটো ধুনিয়াকে হালধি হানি লৈছো মানে অকমান ফালি ফালি লৈ কণীটো ধুনিয়া কালার হয় এনেকে মানে হালধি হানি ললে কণীটো কালার হয় সব কণীটো হৈ গল ফ্রাই মোর এতিয়া মানে কাঢ়ি লো কণীটো तार पिছত आलूটো मैं काटि लैছিলো ना এইটো आलू এতিয়া मैं भाजी लो অকমান ফ্রাই কৰিলো প্ৰথমতে आलूটো ফ্রাই কৰোতে অলপমান নিমখ দি দিছো आलूটো ধুনিয়াকে ফ্রাই হল কালার হইছে হালধি দিয়ে না অকল নিমখ দিছো সব কালার হইছে এতিয়া মই আলুটো কাঢ়ি লও ধুনিয়াকে ফ্রাই কৰি ললো কণী আলু হেন্দি লগত এতিয়া মই শুকান জলকীয়া পাঁচফোৰণ দুটামান দি দিছো পাঁচফোৰণ সব বেছি নহয় অকমান দিছো মই পাঁচফোৰণ জলকীয়াটো লাল হৈছে এতিয়া মই পিয়াজ কাটি লোৱা পিয়াজটো দি দিও পিয়াজ কেঁচা জলকীয়া তিনিটা দিছো অলপমান পিয়াজখিনি ভাজি লৈ হৈ গল এতিয়া মই আদা নহৰু পিছখিনি দি দিছো ইয়াতে পেকেট মছলা হিতে পানী অকমান গুলি লও মানে ধুনিয়াকে গুলি ললো আৰু ইয়াতে হালধি চামচ নিমখ চামচ দুইটাই মিলাই কিনে অলপ সময় ভাজি লব লাগিব 2 মিনিট সময় ভাজিলে হল 2 সেকেন্ড বা 2 মিনিট 1 মিনিট ভাজিলে হৈ যাব লগত ধুনিয়াকে এয়া মছলা পিছখিনি মানে হেৰি হিন্দি পেকেট মছলা হিন্দি ধুনিয়াকে দি দিলো ইয়াতে অলপ সময় ভাজি লৈ ইয়াতে মই কাটি লৈছো বিলাহী এটা বিলাহী লৈছিলো কাটি এই বিলাহীটো দি দিম এতিয়া মছলা হিন্দি ভাজি হোৱাৰ পিছত চাই থাকক আপোনালোকে ৰেচিপিটো মোৰ কেনেকুৱা হয় সম্পূৰ্ণকে চাব বিলাহীটো দি দিও এতিয়া মই ইয়া ধুনিয়া পকা বিলাহী আছিলে এটা দিছো আপোনালোকে যিখিনি পাৰে সেইখিনি দিব পাৰে মই এটা বিলাহী দিছো আৰু বিলাহীৰ সৈতে কল বিলাহী এটাই বনাব পাৰে মানে বিলাহীটো অলপমান ভাজি লৈ ধুনিয়াকে ভাজি হল বিলাহী মছলা মিক্স খাই গল ধুনিয়া মানে হৈছে আৰু এতিয়া মই
ভাজি লোৱা আলুখিনি ইয়াতে দি দিওঁ মছলাৰ লগত এনেকৈ আৰু অকণমান ভাজি ল'ব লাগিব ন ধুনীয়া 2 মিনিট 3 মিনিট সময় ভাজি ল'ব লাগিব আলুখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ মানে পেষ্ট খাব আৰু মানে মিল হ'ব মছলাৰ লগত এনেকৈ নিমখৰ লগত নিমখ এনেকৈ দিছোঁ মছলাখিনি মিক্স খালে আলুৰ লগত ধুনীয়া ভাজি হ'ব এখন ভাজি লৈ হৈ গ'ল ভাজি এতিয়া মই পানী অলপ দি দিওঁ পানী অলপ নহয় যিখিনি মানে আপোনালোকৰ লাগে মানুহৰ পৰিমাণ যিমান আছে সিমানে লাগিব ন মই এতিয়া মোৰ 2জন মানুহ বা 3জন মানুহ কাৰণে এইখিনি পানী দিছোঁ মোৰ এইখিনিতে হ'ব আৰু আপোনালোকে জোল কৰি যিমানখিনি মানুহ থাকে ন সেইখিনি দিবই লাগিব ন সেইকাৰণে মোৰ পৰিমাণখিনি মই দিছোঁ তাতে মই এতিয়া কণী 2টা দি দিলোঁ কণীকেইটা ধুনীয়া কালাৰ হৈছে চাওক আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো পুৰা চাব আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা হ'ল লগত মই এতিয়া গৰম মছলা পেকেট গুড়ি অলপমান দি দিছোঁ মানে গোন্ধটোৰ কাৰণে দিছোঁ মানে গৰম মছলাটো দিলে অলপ গোন্ধটো অলপ বেলেগ ওলায় ন সেইকাৰণে গৰম মছলা অলপ দি দিছোঁ হৈ গ'ল মোৰ ৰেচিপিটো আপোনালোকে চাওক কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু প্লিজ মোৰ ভিডিঅ'টো পুৰা লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে নতুনকৈ চাইছে যদি মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চাওক কেনেকুৱা লাগিছে